ক্ষেত্ৰতে অৰিহণা যথেষ্টখিনি আছে অসমীয়া চিনেমাৰ প্ৰতি আমি সেইখিনি সকলোৱে জানো আৰু এতিয়া আমি বাকীখিনি কাম আমি নিপন দাৰ কেনেকৈ সমাপন কৰোঁ সেইটো কাৰণে কথা পাতোঁ আমাৰ মানে তেওঁৰ ক্ৰিমিশ্যন কেনেদৰে হ'ব কি হ'ব এইখিনি গোটেইখিনি আলোচনা কৰি পেলাই আমি গোটেইখিনি জনাম আপোনালোকক কেতিয়া আপুনি লগ পাইছিল তেওঁলোকৰ আৰু কেনেকুৱা ধৰণৰ লাষ্ট নিপন দাক আমি লগ পাই আছোঁ কাৰণ আমাৰ এন টেলিভিশ্যনৰ পৰা এখন ছবি কৰিছিলে ডক্টৰ বেজবৰুৱা 2 সেইখনত নিপন দাৰ পৰিচালক আৰু মই সেইখনৰ মানে ফ্ৰম অফিচিয়েল এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপে আছোঁ গতিকে নিপন দাৰ লগত সদায় যোগাযোগ হৈয়ে আছে বহুত এটা সপোন আছিলে আৰু সেই ছবিখন মানে অলমষ্ট কমপ্লিট হৈছে ছবিখন আমি অতি সোনকালে আমি ছবিগৃহত আহিম খালি এটাই দুখ থাকিলে যে শেষ মুহূৰ্তত নিপন দাই ছবিখন চাব নাপালে নাই ছবি কমপ্লিট হৈ আছে ৰিলিজ হ'বলৈ বাকী আছে এতিয়া কমপ্লিট কৈছিলে নিশ্চয় ছবিখনৰ ৰিলিজৰ কথাটো তেখেতৰ আছিলে ছবিখন চোৱাৰ এটা হেঁপাহ আছিলে আৰু আমাক খালি এটাই কথা কৈ গৈছে যে তোমালোকে ছবিখন ভালকৈ ৰিলিজ কৰিবা নিশ্চয় এটা অপূৰণীয় ক্ষতি আৰু এটা যুগ হেৰুৱাইছোঁ বুলি ক'ব লাগিব নিপন দাক লৈ বহুতখিনি হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এই বয়সলৈকে নিপন দাই কাম কৰি আছিলে আজি 82 বছৰ বয়সলৈকে নিপন দাই কাম কৰিলে সেইটো ডাঙৰ কথা আমাৰ কাৰণে ডেফিনেটলি ছবিখনৰ সম্পূৰ্ণ কাৰ আশা নাথাকে এজন পৰিচালকৰ কাৰণে আৰু তাতে নিপন দাই ব্যক্তিগতভাৱে পৰিচালনা কৰা এইখনেই ফুল ফ্লেজেড অসমীয়া ছবি আৰু ডক্টৰ বেজবৰুৱা 2 আৰু ছবিখনো যথেষ্ট ভালো হৈছিল নিপন দাই খুব আশা কৰিছিলে এই ছবিখন লৈ পেলাই সেইটো এটা দুখ থাকি গ'ল আৰু আমাৰ ক'বলৈ একো নাই খুবেই দুখ পাইছোঁ আৰু নিপনৰ লগত সম্পৰ্কই বেলেগ আছিলে বৰ ডাঙৰ শক্তি এটা হেৰুৱা নিচিনা লাগিছে কষ্ট পাইছোঁ নিপন দাৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু বিশেষ এতিয়া এই মুহূৰ্তত ক'বলগীয়া একো নাই কি ক'ম আৰু পিছত কেতিয়াবা নিশ্চয় বহুত স্মৃতি আছে স্মৃতি মানে কি ক'ম আৰু ঘৰুৱা স্মৃতি এই কালচাৰেল স্মৃতি বহুত বেছি আছে সেইকাৰণে কৈছোঁ এটা ডাঙৰ শক্তি ৰঙিয়াল মানে নিপন দাৰ এটা ডাঙৰ সুকীয়া ব্যক্তিত্ব আছিলে গতিকে আজি বৰ কষ্ট পাইছোঁ বৰ দুখ পাইছোঁ কম এটা ডাঙৰ শক্তি হেৰুৱাইছোঁ আৰু তাকে আজি এটা প্ৰতিষ্ঠান বন্ধ হৈ গ'ল কায়িকভাৱে বন্ধ হৈ গ'ল যদিও তেখেতৰ যিটো কৰ্মৰাজি সেই কৰ্মৰাজি সদায় থাকিব আৰু নিপন দাৰ লগত মোৰ অভিনয়ৰ সম্পৰ্কৰ লগতে ব্যক্তিগত সম্পৰ্ক এটা আছিলে মানুহজন টাইমৰ সময় ৰজা আছিলে আৰু মুখস্থ শক্তি তেখেতৰ যিটো মুখস্থ শক্তি সংলাপ মুখস্থ শক্তি তেখেতৰ ওপৰত মই এই 42 বছৰে আজিলৈকে কাকো দেখা নাই আৰু খাউৰীয়া আছিলে মানুহটো খাই ভাল পাইছিলে খোৱা বোৱাৰ বিভিন্ন কথা তেখেতৰ লগত ফোনাফোনি হৈয়ে থাকে মোৰ লাষ্টলি মই তেখেতক লগ পাইছিলোঁ শংকৰদেৱ কলাক্ষেত্ৰত মই কিবা এটা বক্তব্য দি আছিলোঁ তেখেত সোমোৱাৰ মই যেতিয়া প্ৰণাম কৰিলোঁ তেখেতে কৈছে লাষ্ট তেখেতৰ লগত কথা যে ৰাজু বৰ ভাল লাগিল তোমাৰ বক্তব্যখিনি কিন্তু এটা কথাই মই খালি কওঁ যে এই নিপন দাৰ যিখিনি কৰ্মৰাজি এই কৰ্মৰাজিখিনি যেন চৰকাৰে সংৰক্ষিত কৰি ৰাখে এইটোৱে মোৰ অনুৰোধ আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ পৰিয়ালে এই কঠোৰ সময়ত নিজকে চম্ভালি ভৱিষ্যতৰ জীৱন যেন আগবঢ়াই নিয়ে আচলতে মই যোৱা পৰহি নিপন দাক লগ পাই গৈছিলোঁ আৰু নিপন দাৰ বহুত স্মৃতি আহিছে মোৰ মাজত আচলতে অসমীয়া চলচ্চিত্ৰৰ এজন অভিভাৱকক হেৰুৱালে অসমৰ চলচ্চিত্ৰ উদ্যোগে আৰু নিপন দাৰ লগত মই বহুত কেইখন ছবিতে কাম কৰিছিলোঁ হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি কাদম্বৰী মিঠা মিঠা লগন যিমানখিনি কাম কৰিছিল মই ভাবোঁ যে সেইজন ব্যক্তি যিজনৰ পৰা মই যাৰ অভিনয় কৰিবলৈ মন গৈছিল সেইজন ব্যক্তিৰ লগত যেতিয়া প্ৰথম অভিনয় কৰিছিলোঁ বহুত কথাই শিকিছিলোঁ আমাৰ কাৰণে এটা অনুষ্ঠান আছিল নিপন গোস্বামী এজন নামেই নাছিল এটা অনুষ্ঠান আছিল মই সঁচাই মৰ্মাহত আছোঁ যিহেতু 3 দিনৰ আগতে মই তেওঁক মাতটো দি গৈছোঁ আৰু সেই নিপন দা যে আমাৰ মাজত নাই সঁচাই দুখ প্ৰকাশ কৰিছোঁ আৰু নিপন দাৰ লগত কাম কৰা বহুত স্মৃতিয়ে এইটো সময়ত মোক আমনি কৰিছে তো আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু মই এটা কথাই কওঁ যে নিপন দাক যেতিয়া মই লগ পাওঁ তেতিয়া কওঁ যে সময় আমি শ্বুটিঙৰ ক্ষেত্ৰতো দেখিছোঁ তেওঁ পাংচুৱেলিটি আৰু প্ৰফেশ্যনেলিজিম যদি এজন ব্যক্তিৰ গাতে গুণ আছে সেইজন হৈছে নিপন গোস্বামী
আৰু বহুত অপূৰণীয় ক্ষতি অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কাৰণে এটা ডাঙৰ ক্ষতি বুলি মই ভাবোঁ আমাৰ এজন পিতৃহাৰা হ'ল অসমীয়া চলচ্চিত্ৰ উদ্যোগ হয় হয় তাকে মই যাৰ প্ৰথম ছবিখন যেতিয়া চাইছিলোঁ আমি যেতিয়া ককা দুটা নাতি আৰু হাতী যেতিয়া তেওঁৰ আমি সৰু থাকোঁতে চাব গৈছিলোঁ সেইজন নিপন গোস্বামীক চাই পেলাই অভিনয় কৰিবৰ কাৰণে মোৰ মন গৈছিল আৰু যিজন ব্যক্তিৰ লগত একেলগে যেতিয়া অভিনয় কৰিছিলোঁ তেতিয়া ভয় লাগিছিল যে সেইজন ব্যক্তিৰ লগত আমি একেলগে অভিনয় কৰিব পাৰিম মই যিকণ শিকিছোঁ অভিনয়ৰ ক্ষেত্ৰত মই ভাবোঁ সেইজন হৈছে নিপন গোস্বামী তেওঁ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আজি ৰাতিপুৱা 9:15 নিপেন গোস্বামী দাৰ নেমকেয়াৰ হস্পিটেলত তেখেতে শেষ শ্বাস লয় কাৰ্ডিয়াক এৰেষ্ট হৈ তেখেতৰ মৃত্যু হৈছে ৰেছপিৰেটৰী প্ৰব্লেমো তেখেতৰ আছিলে আজি 2টা বজাত আমি তেখেতক ইয়াৰ পৰা তেখেতৰ বাসস্থানলৈ ল'ম তাৰপিছত এই তেখেতক আমি জ্যোতি চিত্ৰবনলৈ ল'ম আৰু 2টা বজাৰ পৰা 2:30 বজাৰ ভিতৰত জ্যোতি চিত্ৰবনত তেখেতৰ বডিটো আমি থৈ দিব পাৰিম তাৰ পৰা তাতে ৰাইজে শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে তাত আহিব পাৰিব আৰু কালি ৰাতিপুৱা 9 বজাত তেখেতক আমি কলাক্ষেত্ৰ আৰু কলাক্ষেত্ৰৰ পিছত ফিল্ম ফাইনেন্সৰ যিটো আছে তাতে ল'ম দীঘলী পুখুৰীত ভূপেন হাজৰিকাৰ যিটো মূৰ্তি আছে তাতেও তেখেতক মানে শ্ৰদ্ধাঞ্জলি দিয়া হ'ব আৰু তাৰপিছত 11টা বজাত ৰাজ্যিক মৰ্যাদাৰে তেখেতক নৱগ্ৰহত আমি আজি প্ৰথম ঘৰলৈ ল'ব ঘৰৰ পৰা জ্যোতি চিত্ৰবন আজি 2টা বজাৰ পৰা কালি ৰাতিপুৱা 9টা বজালৈ তেখেতৰ দেহাটো তাতে ৰখা হ'ব তাত ৰাইজে আহি শ্ৰদ্ধাঞ্জলি দিব তেখেতৰ শেষকৃত্যক অহাকালি 11টা বজাত নৱগ্ৰহ শ্মশানত কৰা হ'ব মুখ্যমন্ত্ৰী মানে ভাৰতৰ গৃহমন্ত্ৰীৰ এখন বৈঠক হাৰিয়ানাত চলি আছে ইউনিয়ন হোম মিনিষ্টাৰৰ নেতৃত্বত তাত তেখেতে অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছে পোনপটীয়া মোৰ লগত মই তেখেতৰ লগত যোগাযোগত আছোঁ আৰু গোটেই ব্যৱস্থা যিটো আমি কৰি আছোঁ তেখেতৰ মাৰ্গদৰ্শনত আমি কৰি আছোঁ তেখেতেও নিজৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছে তেখেতৰ শেষকৃত্যটো ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব আৰু চৰকাৰে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে হস্পিটেলৰ যি বিল আছে এইটো ৰাজ্য চৰকাৰে দিব পৰিয়ালৰ কোন কোন আহিছে এই মুহূৰ্তত তেওঁৰ পৰিয়ালৰ তেখেতৰ ল'ৰা আছে বোৱাৰী আছে আৰু কেইবাজন তেখেতক ভাল পোৱা ফিল্ম ফেটাৰ্নিটি মানুহ আছে বহুত ৰাইজ মানে আছে কিন্তু হস্পিটেলত বহুতে আহিব পৰা নাই কিয় হস্পিটেলৰ এটা বাধ্যকতা থাকে যে বেলেগ পেচেণ্টৰ দিগদাৰী পাব নালাগে কিন্তু আমি যিমান পাৰোঁ সোনকালে তেখেতক আমি জ্যোতি চিত্ৰবনত লোৱা ব্যৱস্থা কৰি আছোঁ